বন্ধুসকল আহিছিলোঁ গজাল নিবলৈ দেখা পাইছে। নমস্কাৰ বন্ধুসকল, মই দেৱাস, আপোনালোকে চাই আছে দেৱাস ভিডিঅ' টিপ চেনেল। মিঠা মিঠা সপোনৰে কোনে মেলা পাতে। কালিৰ পৰা ঘৰ আহিলোঁ, ঘৰ আহি ভাত চাত খালোঁ, তাৰপিছত এতিয়া আকৌ সৰহটা ঘৰলৈ গৈছোঁ। এতিয়া চাৰিআলি যাব লাগিব। মোৰো একেই ভাৱনা মনত প্ৰাণ। এতিয়া সৰহটাৰ লগত গৈ আছোঁ। আপোনালোকক আজি ধুনীয়াকৈ মই দেখুৱাই আছোঁ। পোচাকৰ এখন ডাঙৰ দোকান আছে আমাৰ তাতে, সকলোখিনি মানে ভাৱৰীয়া বস্তু পায়। আৰু ভাওনা ভিডিঅ'কেইটা অহা নাই এতিয়ালৈকে। ভাওনা ভিডিঅ' মই আপোনালোকৰ মাজলৈ আগবঢ়াম। সৰহটাই কালি ভাও লৈছিলে, মই এয়া ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াম। ইয়াত গদা আছে, এতিয়া গদালৈ ব'লক আমি যাত্ৰা আৰম্ভ। আৰু বন্ধুসকল, সৰহটা চেনেলৰ লিংকটো ডেছক্ৰিপশ্যনত দি থোৱা আছে, ছাবস্ক্ৰাইব কৰি দিবলৈ একদম নাপাহৰিব। যাওক। বন্ধুসকল, মই আপোনালোকৰ ৰাস্তাত কৈছিলোঁ, মই এতিয়া গৈ আহিছোঁ আমাৰ বিশ্বনাথ চাৰিআলিতে আছে কোচগাঁও নিবাসী আমাৰ ৰমেন হাজৰিকা খুৰাৰ এখন ধুনীয়া হেৰি আছে। ইয়াতে ভাওনা সকলো ভাস্কৰ্য শিল্প বস্তুবিলাক বনোৱা হয়। মই এইফালে খুৰা বহি আছে। খুৰা, প্ৰথমে আপোনাৰ চিনাকিটো দি দিব। নমস্কাৰ, মোৰ নাম শ্ৰী ৰমেন হাজৰিকা, বিশ্বনাথ চাৰিআলি কমাৰগাঁও। হয়, আপুনি ইয়াতে কি বস্তু বনায় এতিয়ালৈকে? ভাওনাৰ সামগ্ৰী আছে, ভাস্কৰ্য শিল্প আছে, হয় আৰু নামঘৰৰ সিংহাসন আছে, খটলা। হয়, আমি আপোনালোকক দেখুৱাই আছোঁ সকলোখিনি বস্তু। ব'লক আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। বন্ধুসকল, এইফালে দেখা পাইছে ইয়াতো আছে বস্তু, ভিতৰত আৰু বহুতখিনি আছে বুলি কৈছে। মই ভিতৰলৈ যাম, আপোনালোকে দুটামান শ্বৰ্ট চাই লওক। আৰু বন্ধুসকল, ৰুমলৈ সোমাই আহিছোঁ। সোমাই আহিয়ে বস্তুখিনি দেখা পাই সঁচাই ভাল লাগিছে। আপোনালোকে দেখা পাইছে একদম ৰুম নধৰা হৈ আছে। খুৰাই সকলোখিনি নিজৰ হাতেৰে বনোৱা বস্তু। মই সকলোখিনি খুৰাক সুধি পেলাই আপোনালোকক জনাই। লাচিত বনাওঁতে প্ৰায় মোৰ 1.5 মাহৰ বেছি লাগিছে। হয়, লাচিত বনাওঁতে। আৰু এই কাছ বনাইছোঁ, কাছটো বনাওঁতে এসপ্তাহ লাগে। হয়, এইটো কাছ এসপ্তাহ লাগে। হয়, এই ডাইনোচৰ, এই কাছ। হয়, ইয়াতে বহুতখিনি দেখিছোঁ, হাতী ঘোঁৰা পৰা ধৰি সকলোখিনি আছে। আৰু এইফালে চৰাই চিৰিকটি আছে। আৰু এয়া অসুৰ হস্ত, এয়া অসুৰ হেৰি শিৱ। হয়, অস্ত্ৰ। হয়, এই যমৰ। হয়, ইয়াক গদাৰ পৰা ধৰি মুখাৰ পৰা ধৰি সকলোখিনি আপুনি বনাইছে। আৰু এইফালে কি আছে অলপ কৈ দিব দৰ্শকক। এয়া ধেনুটো ভাড়াত গ'ল বৰ্তমান। হয়, হেৰি মই মোৰ পেচা হ'ল ভাড়াত। হয়, এইটো হ'ল ভাড়া দিয়ে মই পৰিয়ালটো চলি আছোঁ। হয়, গতিকে এতিয়া ভাওনাবিলাক যে হৈছে, চব অস্ত্ৰ মোৰ নায়েই বুলি ক'ব পাৰি, সেইকেইটাহে আছে মজুত। হয়, এতিয়া ভাওনা যিহেতু সময় বহুতখিনি গৈছে বস্তু। খুৰা, আপুনি কিমান দিনৰ পৰা লাগি আহিছে? 2001 চনৰ পৰা লাগি আহিছে। 2001 চনৰ পৰা। আৰু 2001 চনৰ পৰা আপুনি প্ৰথম কোনটো বস্তু আৰম্ভ কৰিছিলে? আছেনে বস্তু? আছে। প্ৰথম মই ভূপেন দাক বনাইছিলোঁ। প্ৰথম ভূপেন দাটো যোৰহাটত আছে। হয়, আৰু দ্বিতীয়তে এটা বনালোঁ, সেইটো আমাৰ ভিতৰত আছে। হয়, মই আপোনাক দেখুৱাম। ইয়াৰে যদি বস্তুখিনি আপুনি যদি অলপ ৰাইজক যদি বুজাই যায় তেতিয়া বেছি ভাল লাগিব। এফালৰ পৰা যিখিনি মানে ইম্পৰ্টেণ্ট বস্তু বেছি। হয়, আপুনি সকলো নিজৰ হাতেৰে বনাইছে। আপোনাৰ এনেকুৱা এটা বনাবলৈ কিমান দিন সময় লাগে? এনেকুৱা এটা এইটো 12 দিন। এইডাল কিহৰ হয়? এইবিলাক কাঠৰ। হয়, এইটো ভিতৰত স্পঞ্জ আছে। এইটো অসুৰে লোৱা নে কিয়ে লোৱা? নাই, জমে লোৱা। হয়, এইটো বনাওঁতে আপোনাৰ কিমান দিন সময় লাগিছে? বনাওঁতে 5 দিন লাগিছে। 5 দিন লাগিছে। হয়তো তেনেকৈ 5 দিনেই লাগিছে। হয়, ইয়াত আপোনাৰ কোনটো বস্তু চবতছে মানে বেছি কষ্ট হৈছে বা বনাওঁতে বেছি সময় লাগিছে এই ৰুমটোত থকা? 18 দিন লাগিছিলে ধেনুখন, 1 নম্বৰ ধেনুখন। সেইখন ভাড়াত গৈছে, ৰাৱণে নিছে। হয়, আৰু সকলোতকৈ কষ্ট হৈছে চাগে? সকলোতকৈ সেইখন ধেনুত মোৰ বেছি কষ্ট হৈছে। আৰু এইফালে খুৰা দেখাই দিব আপুনি ক'ত আপোনাৰ নাম আহিছে? এইফালে আমাৰ DC কাৰ্যালয়ৰ পৰা এই সম্বৰ্ধনা পত্ৰ পাইছোঁ মই। হয়, এইটো কিমান চনত পাইছিলে? এইটো কিমান চনত মানে মনত নাথাকে। 18 চনতে পোৱা, শিৱসাগৰত সাংস্কৃতিক মহাসভাৰ পৰা পোৱা। হয়, প্ৰশস্তি পত্ৰ। আৰু সেইটো পাইছোঁ চেলেং গামোচা ভিতৰত সোমাই আছে। হয়,
আপুনি এই কামটো কৰাৰ পৰা এতিয়ালৈকে ক'ত ক'ত যাবলৈ আপুনি সুবিধা পাইছে? প্ৰথম পাইছোঁ মই বাৰচৰীয়া ভ্ৰমণ। হয়। তাৰপিছতে মই পাইছোঁ শিৱসাগৰ। হয়। শিৱসাগৰতে এবাৰ এক্সিবিশ্যন কৰি আহিলোঁ। হয়। তাত মোৰ নাম থাকি গ'ল। হয়। তাৰপিছত সম্বৰ্ধনালৈ মাতিছে, এইখিনি দিছে। হয়। তাৰপিছত গহপুৰ এজেগাত, দুজেগাত, 3 জেগাত কৰিছোঁ। বেজেটিত এজেগাত কৰিছোঁ। হয়। তেজপুৰত 2বাৰ কৰিছোঁ। হয়। এনেকৈ কৰি আছোঁ। হয়, আপোনাৰ এতিয়া 2001 চনৰ পৰা যদি লাগিছে, আপোনাৰ 20 বছৰ হৈ গৈছে। 21 বছৰ। 21 বছৰ হৈছে। আৰু 21 বছৰত আপুনি কিমান চনৰ পৰা আপোনাৰ মানুহে মানে বেছি জনাজাত হৈছে? 3 চনৰ পৰা বেছি জনাজাত। 2003 চনৰ পৰা। আৰু আপোনাৰ এই কামটো কৰি ইমান বছৰ এক্সপিৰিয়েঞ্চ আছে, ভাল লাগিছেনে কামটো কৰি পেলাই? মই আৰু চাকৰি বাকৰি নাই। হয়। গতিকে ইয়াকে নকৰি কি কৰি খাম? হয়, আপোনাৰ কেনেকৈ চলাম? হয়, আপোনাৰ ভৱিষ্যতৰ প্লেনিং কি আছে কামটোৰ মই ওপৰত? এখন যদি 30 লাখ টকা এটা মই যেনে তেনে গোটাব পাৰোঁ, হয়। বা একেৰাহে গোটেইখিনি যদি শেষ হৈ মোৰ 20 লাখ মান টকা আহিব, হয়। এই 20 লাখ টকা পাই গ'লে মই কামটো আৰম্ভ কৰিব পাৰিম। এখন মোৰ ডিজেলত চলোৱা হেলিকপ্টাৰ বনোৱা। ডিজেলত চলোৱা হেলিকপ্টাৰ। সৰুৰ পৰাই মোৰ সেইটো টাৰ্গেট আছিলে, এতিয়ালৈকে ফুলফিল কৰিব পৰা নাই। হয়, যিহেতু আপুনি ক'লে তেনেকুৱা এখন গাড়ী বনোৱা আপোনাৰ সপোন আছে, আগে পিছে কিবা তেনেকুৱা গাড়ী বনাইছেনে আপুনি? নাই, বনোৱা নাই। মেমৰিত চব থৈ দিছোঁ। হয়। খালি টকাৰ অভাৱৰ কাৰণে মই গেৰেজটো বনাব পৰা নাই। গেৰেজটো টকা হ'লেই, গেৰেজ বনালেই মই সেই কাম আপুনি নিজৰ হাতেৰে বনাব? আপুনি ক'ৰবাত প্ৰশিক্ষণ লৈছিলে? নাই, প্ৰশিক্ষণ নাই, মোৰ মেমৰি। হয়, হয়, ধন্যবাদ। ইয়াৰ ডায়েগ্ৰাম নিবলৈ আহিছিলে। আপুনি যে ডিজেলত হেলিকপ্টাৰ চলাব, এইটো আপুনি ক'ৰবাত কিবা ফৰ্মুলা বনাই থৈছে নেকি? নাই, মোৰ মেমৰিত আছে, মই কাকো দিব নোৱাৰোঁ এই বিষয়ে। আৰু বন্ধুসকল, এতিয়ালৈকেতো জুবিন দাক মই আজিলৈকে লগ পোৱা নাই ওচৰৰ পৰা, কিন্তু এই খুৰাৰ একদম ধুনীয়াকৈ জুবিন দাৰ মূৰ্তি বনাই দিছে। আপোনালোকৰ সকলোৱে মৰমৰ জুবিন দা। ইফালে জুবিন দা দেখা পাইছে, লগতে ভূপেন হাজৰিকা আছে, আৰু দুইজনকে একেলগে দেখি খুবেই আনন্দিত লাগিছে। আৰু মই আপোনালোকক ধুনীয়াকৈ ল'ম, খুৰাই কেতিয়া বনাইছিল, কি কথা মই সকলোখিনি সুধি আছোঁ। খুৰা, জুবিন গাৰ্গৰ মূৰ্তিটো আপুনি কিমান চনত বনাইছে? আজিৰ পৰা 2 বছৰ আগত বনাইছিলোঁ। 2 বছৰ আগত? 2 বছৰ আগত। আগৰখন মোক মানে বয়সটো বেছি দেখা যোৱাৰ কাৰণে কুমলীয়া বয়সত আকৌ বনাইছোঁ। দাড়িখিনি লগাবলৈ আছেই। হয়। আৰু ৰং বাৰ্নিছ কৰিবলৈ আছেই। হয়। আপুনি যে জুবিন গাৰ্গৰ মূৰ্তিটো বনালে, ইয়াৰ বিষয়ে জুবিন গাৰ্গে গম পাইছেনে? নাজানো দেই। হয়, হয়। পাইছে নাই নাজানো। হয়। ইউটিউব চেনেলৰ থ্ৰুদি পাইছে চাগৈ। হয়। কিন্তু মোৰ নিজাববীয়াকৈ মই দিয়া নাইকিয়া। হয়। পুৰা আপোনাৰ এই জুবিন গাৰ্গৰ মূৰ্তিটো বনাওঁতে কিমান দিন সময় লাগিছে? 7 মাহ। 7 মাহ লাগিছে। আৰু খৰচ কিমান হৈছে মূৰ্তিটোত? খৰচা বুলিবলৈ মোৰে কাপোৰ, মোৰে পেণ্ট। হয়। খৰচা বৰ বিশেষ নাই। বাৰ্নিছ কৰিলে 700 টকা খৰচা হয়। হয়। আৰু এইফালে আমাৰ ভূপেন হাজৰিকাৰ 9 মাহ লাগিছে। ভূপেন দাক বনাওঁতে 9 মাহ লাগিছে। 9 মাহ লাগিছে। দাঁত ৰাখিব লাগিব, জিভা ৰাখিব লাগিব, ওঁঠ ৰাখিব লাগিব বনাওঁতে, সেইকাৰণে আমি দেখিছোঁ খুবেই সুন্দৰ লাগিছে। একদম অৰিজিনেল টাইপত বনাইছে, একদম ভূপেন হাজৰিকাৰ নিচিনাই লাগিছে দেখিবলৈ। বন্ধুসকল, মই তললৈ যাওঁতে আৰু এটা বস্তু লক্ষ্য কৰিলোঁ যে জুবিন গাৰ্গে যেনেকৈ কৰে এপাতৰ এপাত জোতা পিন্ধে, ঠিক সেইদৰে খুৰাই জুবিন গাৰ্গৰ আৰ্হিতে মানে জুবিন গাৰ্গৰ নিচিনাকৈ এপাতৰ এপাত জোতা দি বনাইছে। খুবেই সুন্দৰ লাগিছে খুৰা। আৰু সঁচাকৈ মই তললৈ যাওঁতে এইটো বস্তু চকুৰে দেখা পালোঁ, খুবেই সুন্দৰ লাগিছে। আৰু মই আজি বন্ধুসকল দাদাৰ লগত আহিলোঁ। ধনদা মোৰ আগৰ সেই ভিডিঅ'টো দেখাইছোঁ, ৰাইডৰ ভিডিঅ'টো মোক যথেষ্টখিনি সহায় কৰিছিলে। আজি মোক এই সৌৰভ দাই লৈ আহিছে ইয়ালৈ খুৰাৰ ওচৰলৈ। আৰু খুৰা, দাদাৰ লগত কিমান দিনৰ পৰা কেনেকৈ চিনাকি হ'ল? মই বহুত সৰু পৰাই, মই মৌ পালকটো। হয়। তেখেতৰ ঘৰত মৌ আছিলে, মৌ চাবলৈ যাওঁতে সৰুৰ পৰাই চিনাকি হৈ গ'ল। হয়, হয়। এওঁ তেতিয়া বহুত সৰু। হয়। ইয়াত নাছিলে মই যেতিয়া গৈছিলোঁ পঢ়ি। হয়। আৰু ধনদা কি ক'বা? প্ৰথম কথা, আজি দেৱাশিষক ইয়ালৈ মই লৈ অহাৰ কথাটো হৈছে যে এনে এজন শিল্পী বৰ্তমান এইটো পৰ্যায়ৰ শিল্পী অসমত তথা ভাৰততে আঙুলি মূৰত গণিব পৰা। তথাপিও আমাৰ দুৰ্ভাগ্য বুলিয়ে ক'ব লাগিব, এনেজন শিল্পী আমাৰ অসমত বিশ্বনাথ চাৰিআলিত থকাৰ পিছতো তেওঁ এতিয়াও প্ৰচাৰ বিমুখ হৈ আছে। তেওঁ যথেষ্টখিনি প্ৰচাৰ পোৱাৰ তেওঁ যোগ্য আৰু পাব লাগে। তেওঁ প্ৰায় 22 বছৰ 21 বছৰ সাধনা কৰিছে, আৰু তেওঁ খুব সুন্দৰ। তেওঁ আপোনালোকে ইতিমধ্যে দেখিছে, ধেনুখনেই হওক, গদাই হওক, বা তেওঁ থপনাই হওক, আৰু বিশেষকৈ জুবিন দা আৰু ভূপেন হাজৰিকাদেৱৰ যি মূৰ্তিভাগ 6 লাখ হুবহু তেওঁ দিব সক্ষম হৈছে। কিন্তু এনেকুৱা শিল্পী লাখৰ ভিতৰত এজন থাকে। আমাৰ প্ৰতিজনৰে সাধ্যৰ কাম নহয় ইয়াৰ পৰা, যথেষ্ট সাধনাৰ প্ৰয়োজন। তেওঁ কষ্ট কৰে, দিনটো সাধনা কৰে, আৰু তেওঁ যি বস্তুৰ যোগ্য প্ৰচাৰৰ, সেইটো তেওঁ পাব লাগে। মই খালি হয়, আজিলৈকে তেওঁ দুৰ্ভাগ্য যে শিল্পী পেঞ্চনো পোৱা নাই। এনেকুৱা এজন শিল্পীয়ে যদি শিল্পী পেঞ্চন নাপায় তেন্তে পাব কোনে? আপোনালোকে ভাবক। সেয়েহে এই ভিডিঅ'টো মই অনুৰোধ কৰিছোঁ দেই, এই ভিউৰ কাৰণে নহয়, অকণমান শ্বেয়াৰ কৰি দিব,
যাতে এনেকুৱা এজন প্ৰতিভাৱান সম্পন্ন শিল্পী যোনে আমাক উপকাৰো বহুতখিনি উপকাৰ আছে। মই ভাও দিওঁ, ভাওৰ অস্ত্ৰ শস্ত্ৰ যিমান আছে তেওঁ পাই মই লৈ যাওঁ, মাত্ৰ এটা মাননি দিওঁ, তেওঁ লয়, সেইটো তেওঁ যোগ্য, তথাপিও তেওঁ বনোৱা খৰচটোহে ওলায়। সেইটো এটা ডাঙৰ কথা নহয়, কিন্তু তেওঁ যিটো প্ৰতিভাৰ অধিকাৰী সেইটো তেওঁ স্বীকৃতি পাব লাগে। আৰু মই অনুৰোধ জনাইছোঁ ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায় আৰু সকলোৱে এবাৰ আহক, চাওক কি ধুনীয়া এখন সৰু আমাৰ মিউজিয়াম বুলিয়ে ক'ব লাগিব। ইমান ধুনীয়াকৈ থৈছে তেওঁ বস্তুখিনি আছে। যদি ভাল এটা জেগাত থ'বলৈ তেওঁক সুবিধা কৰি দিয়া হয়, যদি তেওঁক এটা ইয়াত আলমাৰি বা ধুনীয়া ব্যৱস্থা কৰি কোনোবাই দিব পাৰে। তেওঁ যথেষ্ট আৰ্থিক অসুবিধাৰ কাৰণে কৰিব পৰা নাই, কিন্তু তেওঁ আপোনালোকে ভিডিঅ'ত দেখিব যিখিনি বস্তু বনাইছে তেওঁ সেইখিনি যাতে অকণমান ধুনীয়াকৈ থ'ব পাৰে আৰু মানুহ আহিব পাৰিব, পৰ্যটকে চাব পৰা বস্তু এইখিনি আমাৰ বিশ্বনাথ চাৰিআলিৰ কাৰণেও ভাল, অসমৰ কাৰণেও ভাল। তাকে মই অনুৰোধ জনালোঁ। আপুনি চৰকাৰক অনুৰোধ জনাব নেকি? কেইবাবাৰো এপ্লাই কৰা হ'ল, 0 টেগ কৰিলে ঘৰ 2 মাহৰ ভিতৰত আহিব, নাই আজিলৈকে হয়। এই ভিডিঅ'টোৰ যোগেৰে চৰকাৰক কি অনুৰোধ জনাব আপুনি? অনুৰোধ জনাইছোঁ যে মোক সোনকালে এটা গৃহ দিয়ক, শিল্পী পেঞ্চনটো দিয়ক, তেতিয়া মোৰ পৰিয়ালটো চলাব পাৰিম আৰু দুপদ বস্তু মই বেছিকৈ বনাব পাৰিম আৰু ওপৰলৈ যাব পাৰিম। হয়, বিশেষকৈ মোৰ সেই হেলিকপ্টাৰখনত বেছি সহায়। আৰু খুৰা এইফালে আমি দেখিছোঁ খুব সুন্দৰকৈ আপুনি চৰাই চিৰিকটি বনাইছে, এইফালে ফেঁচা আছে, মৰা আছে, কিন্তু এই বস্তুখিনি আমি দেখিছোঁ ইয়াত গোহালিত থোৱা হৈছে। উপায় নাই, চৰকাৰক বাৰে বাৰে অনুৰোধ কৰাৰ পিছতো এটা গৃহ দিয়া নাইকিয়া, থোৱাৰ অসুবিধা, গোটেই বস্তুবিলাক এয়া মলিয়ন মকৰা যেনে ভৰ্তি হৈ আছে। হয়, কৰি আকৌ বিচাৰিলে আকৌ খৰচা। হয় হয়, এতিয়া বস্তুখিনি বহুত ইমান ধুনীয়া বস্তু লেতেৰা হৈ গৈছে। উপায় নাই, হয়, সযতনে ৰাখিব পৰা মোক ঘৰ দিয়া নাই। হয়, পাইছে বন্ধুসকল, ইমান ধুনীয়া ধুনীয়া সুন্দৰ সুন্দৰ বস্তু, কিমান কষ্ট কৰি বনাইছে এয়া বস্তু বনাওঁতে খুৰাই জানে কিমানখিনি কষ্ট হয় এটা এটা বস্তু বনাওঁতে। খুৰা জেগাৰ বাবদ গোহালি ঘৰত থ'বলগীয়া হৈছে। আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক প্লিজ, আপোনালোকে শ্বেয়াৰ কৰক, আপোনালোকক অনুৰোধ জনাইছোঁ। মৰম বাঢ়িছে